ইউপিপিএলৰ 5 সমষ্টিত কেন্দ্ৰীয় ইউপিপিএলৰ পৰা 5টা সমষ্টিটো মনোনীত কৰা হৈছে। তাৰে 31 নম্বৰ খৈৰাবাৰী সমষ্টিত বাবুল বসুমতাৰী, 32 নম্বৰ ভেৰগাঁও সমষ্টিত দাৱেচা বড়ো, 33 নম্বৰ ননাই চেৰফাং সমষ্টিত কৃষ্ণ বাহাদুৰ গিৰি, খালিংদুৱাৰ সমষ্টিত দিলীপ বড়ো আৰু মদৈবাৰী সমষ্টিত এণ্টনি বসুমতাৰীক কেন্দ্ৰীয় কমিটি ইউপিপিএলৰ পৰা মনোনীত কৰা হৈছে। তাৰ কাৰণে তেওঁলোকৰ মনোনয়ন আমি ছাবমিট কৰিলোঁ। আজি মানে তেওঁলোকে স্ক্ৰুটনি কৰিলে বৈধ হৈছে 5জনৰো। তাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ আমি ফিল্ডত প্ৰচাৰৰ ৰণকৌশল তৈয়াৰ কৰি প্ৰচাৰৰ কাম তুংগত কৰিম। তাৰ কাৰণে শক্তিশালী স্থিতিত লৈ যাবৰ কাৰণে ভেৰগাঁও জিলা হিচাপে নিৰ্বাচনী প্ৰচাৰ সমিতি আমি গঠন কৰিলোঁ। তাৰে চেয়াৰমেন দৈথন স্বৰ্গীয়াৰী, ছেক্ৰেটাৰী জহুলা বড়োক লৈ পেলাই শক্তিশালী এটা নিৰ্বাচনী প্ৰচাৰ কমিটিও বনালোঁ। তাৰ কাৰণে আমি জিলা কমিটিত পেৰেণ্টছৰ কমিটি আছে, ওমেন চেল আছে, ইউথ চেল আছে, তেওঁলোকে শক্তিশালী স্থিতিত কাম কৰি আছে। আৰু 5টা সমষ্টিত ব্লক কমিটিসমূহে নিজা নিজা উইংছবিলাক গঠন কৰা হৈছে। তাৰ কাৰণে জিকাই নিবৰ কাৰণে যিখিনি পৰিকল্পনা একেবাৰে তৃণমূল পৰ্যায়লৈকে আমি বহুত কমিটিও গঠন কৰিছোঁ, পলিং এজেণ্ট ঠিক কৰিছোঁ, সকলো প্ৰস্তুতি তুংগন কৰি তোলাইছোঁ। তাৰ কাৰণে অহা 4 তাৰিখত যিটো নিৰ্বাচন হ'ব, আমাৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থীক সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰাৰ্থীসকলক জিকাই নিয়ে, তাৰ কাৰণে আহ্বান কৰিছোঁ। তো তাৰ কাৰণে প্ৰচাৰ কাৰ্যৰ যিখিনি প্ৰস্তুতি নিজা নিজা সমষ্টি কমিটি নিৰ্বাচনী প্ৰচাৰ কমিটিও গঠন কৰা হৈছে। তেওঁলোকে প্ৰাইমাৰীসমূহলৈকে মানে ভোট কমিটি চেণ্টাৰ ৱাইজত ভোট কমিটিও গঠন কৰিছে। তাৰে মানে আঞ্চলিক এলেকাক লৈ পেলাই আঞ্চলিক ভিত্তিতো নিৰ্বাচনী প্ৰচাৰ মানে কমিটি গঠন কৰা হৈছে। তাৰ কাৰণে তৃণমূল পৰ্যায়লৈ যিখিনি প্ৰক্ৰিয়া লৈ যাব লাগে ইউপিপিএল হিচাপে ভেৰগাঁও জিলা হিচাপে আমি পূৰ্ণভাৱে প্ৰস্তুতি সমাপন কৰিছোঁ। নাই, তেওঁলোকে আজি 17টা বছৰ যিটো শাসনকাল চলালে, যিসকল মানে জনপ্ৰতিনিধি, তেওঁলোকে 17টা বছৰত মানে এই যিখিনি দুৰ্নীতি কৰিলে আৰু যিখিনি আঁচনি তেওঁলোকে কৰিছে, চব বস্তু চালে আমি ক'ব পাৰোঁ যে সকলো বস্তুবোৰ মানে পূৰ্ণাংগ ৰূপত মানে ফুটি উঠোৱা নাই। আৰু তেওঁলোকে যিখিনি কাম কাজ কৰিছে ৰাইজে মানে হতাশাগ্ৰস্ত হৈছে। তাৰ কাৰণে তেওঁলোকক এই 17টা বছৰত যি শাসনকাল চলালে তেওঁলোকৰ যিটো শাসনকালৰ কাৰ্যনীতিবিলাক চবেই মানে আন্দাজ এটা হৈ গৈছে। তাৰ কাৰণে ৰাজনৈতিক পৰিৱৰ্তন নিশ্চয় তেওঁলোকে বিচাৰিছে। তাৰ কাৰণে ইউপিপিএলক মানে জনসাধাৰণে গাঁও লেভেললৈ লৈ গৈছে। আৰু আজিৰ তাৰিখত আৰু মনোনীত প্ৰাৰ্থী যিখিনি কেণ্ডিডেট আমাৰ সেই সমষ্টিসমূহৰ গাঁও লেভেল একেবাৰে তৃণমূল পৰ্যায়লৈ আহ্বান কৰিছে যে মিটিং কৰিব লাগে, আমি নতুন দল আঁকোৱালি ল'ম। আৰু সেই নতুন প্ৰস্তুতিৰে যি ৰাজনৈতিক পৰিৱৰ্তনৰ কথা কৈছে, সেই ৰাজনৈতিক পৰিৱৰ্তনত সকলো ৰাইজে সমভাগী হ'বৰ কাৰণে আহ্বান জনাইছে তেওঁলোকেও। আমিতো ৰাজনৈতিক দলৰ গণতন্ত্ৰ দেশত সকলো ৰাজনৈতিক দলে প্ৰাৰ্থীটো আগবঢ়াব, সেইটো স্বাভাৱিক। তাৰে তেওঁলোকৰ যিটো জনপ্ৰিয়তা, আমি অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীবিলাক চাইছোঁ, তেওঁলোকৰ জনপ্ৰিয়তা নাই। তাৰ কাৰণে আমাৰ ইউপিপিএলৰ যিখিনি প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আৰু জনপ্ৰিয়তা থকা আৰু তেওঁলোকৰ নিকা ভাৱমূৰ্তি আছে, তাৰ কাৰণে ৰাইজে মানে আমাৰ দলীয় প্ৰাৰ্থী তেওঁলোকে সেই আঁকোৱালি ল'বৰ কাৰণে বহুত মানুহে যোগাযোগ কৰিছে। আমি এতিয়া ভেৰগাঁও জিলাত যিখিনি 5টা সমষ্টি আছে, 5টা সমষ্টিত যিটো প্ৰচাৰ কৰিছোঁ নহয়, সেই প্ৰচাৰত নিশ্চিতভাৱে আমি 5টা সমষ্টিত জয়ী হ'ম। এতিয়াতো আমি যিখিনি চালোঁ মানে BTR চুক্তিৰ পিছত যিখিনি প্ৰস্তুতি চলালোঁ, আমাক প্ৰত্যাহ্বান দিব পৰা ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে আমি দেখা নাই। কাৰণ আমাৰ BTR এটা চুক্তি হ'ল, সেই চুক্তি দফাখিনি আখৰে আখৰে ৰূপায়ণ কৰাত জনসাধাৰণে মানে বিচাৰিছে। আৰু তাত সকলো জাতি জনগোষ্ঠী উন্নয়নৰ কাৰণে যি মানে চুক্তি হ'ল, তাত 4খনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় চুক্তি হৈছে শৈক্ষিক দিশত। তো হ'ল মানে সকলো জনগোষ্ঠীৰ কাৰণে সেইটো ভাল দিশ বুলি ভাবি লৈছে। তাৰ কাৰণে সেই চুক্তিত মানুহে পৃথক ৰাইজৰ কাৰণে এটা শংকা কৰিছিল। কিন্তু BTR চুক্তিটো হ'ল অসমৰ অখণ্ডতাক ৰক্ষা কৰি পেলাই BTR এখন চুক্তি হ'ল। চুক্তি হোৱাৰ পাছত সেই চুক্তিকাৰী ৰাজনৈতিক দলৰ নেতাবিলাক ইউপিপিএলত যোগদান কৰিছে। আৰু ইউপিপিএলত যোগদান কৰি ইউপিপিএলটো শাসনত অধিষ্ঠ কৰাৰ কাৰণে যিখিনি প্ৰস্তুতি প্ৰায় সমাপন হৈছে।
আমি ভেৰগাঁও জিলাত 5খন সমষ্টিতে আমি আমাৰ UPPL দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। যোৱাকালি আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আজি আৰু আমাৰ মনোনয়ন পত্ৰৰ মানে স্ক্ৰুটিনি আছিলে। আজি আমাৰ আটাইকেইটা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ একচেপ্ট হৈছে আৰু আজিৰ পৰা আমি সম্পূৰ্ণৰূপে আমি ৰাইজৰ ওচৰত যাম, ঘৰে ঘৰে যাম, গাঁৱে গাঁৱে যাম, গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পেলাই আমি UPPLৰ প্ৰচাৰটো আমি তীব্ৰতৰ কৰি তুলিম। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে 15 বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF চৰকাৰে ৰাইজৰ ন্যূনতম সুবিধাখিনিও তেওঁলোকে দিব নোৱাৰিলে। জাষ্টিছ, ছিকিউৰিটি, ডেভেলপমেণ্ট এই তিনিটা বিষয়ক তেওঁলোকে ৰাইজক দিবলৈ সম্পূৰ্ণৰূপে ফেইলাৰ হৈছে। গতিকে আমি সেইটো কাৰণে আজি UPPL দলে বিকল্প দল হিচাপে থিয় হৈছোঁ আৰু সমষ্টিবাসী ৰাইজ তথা BTCৰ সৰ্বসাধাৰণ ৰাইজে UPPLক বিকল্প ৰাজনৈতিক দল হিচাপে বাছি লৈছে আৰু সেই হিচাপে আমি বিকল্প দল হিচাপে আমি পৰিৱৰ্তনৰ নামত BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ নামত আমি ৰাইজৰ ওচৰত কাষ চাপিম আৰু ৰাইজে আমাক ইতিমধ্যে আগুৱালি লৈছে আৰু আমাৰ বিজয় নিশ্চিত হৈ আছে। আপুনি ভেৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। ভেৰগাঁৱত বৰ্তমান BTCৰ উপাধ্যক্ষ নিৰ্বাচন কৰি কাৰ্যনিৰ্বাহ কৰিছে BPFৰ। গতিকে তেখেতক পৰাস্ত কৰিবৰ কাৰণে আপুনি কোনবোৰ ইছ্যুলৈ আপুনি ৰাইজৰ মাজত যাব বা আপোনাৰ মেইন ফেক্টৰ কোন হ'ব এবাৰ BJP নে BPF? আমাৰ ভেৰগাঁও সমষ্টিৰ ফেক্টৰ বুলি এতিয়ালৈকে কোনো প্ৰাৰ্থী আমি দেখিবলৈ পোৱা নাই। BPF হওক, BJP হওক বা অন্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে হওক, আমি ফেক্টৰ বুলি এতিয়া আমাৰ লগত থিয় দিব পৰা তেওঁলোকে ক্ষমতাত আহি পৰা নাই। আমি প্ৰধানকৈ BPFৰ লগত যুঁজিব লাগিব, কাৰণ তেওঁলোকে 15 বছৰ BTC শাসন কৰিলে। কিন্তু 15 বছৰত যিটো BTC শাসন কৰিলে 10টা বছৰত কিন্তু নেলছন বড়ো নাছিলে যদিও 2015 চনৰ পৰা তেওঁ আছে। 2015 চনৰ প্ৰায় 5টা বছৰত 10টা বছৰত BTC যিমানখিনি কেলেংকাৰী হৈছে তাতকৈ 5টা বছৰত আমাৰ এই ভেৰগাঁও সমষ্টিত তাতকৈ বেছি অধিক দুৰ্নীতি অৰ্থাৎ কেলেংকাৰী হৈছে। আজি চাওক আপোনালোকে আমাৰ ভেৰগাঁও সমষ্টিত 800তকৈ অধিক তেওঁ আধাৰশিলাৰ নামত ফিটা কাটিছে আৰু আধাৰশিলা কৰি পেলাই তেওঁ ৰাইজৰ পৰা বহুতখিনি টকা সৰকাই নিছে আৰু প্ৰতিটো স্কিম, প্ৰতিটো আঁচনিৰ পৰা তেওঁ 10%কৈ তেওঁ কি বুলি কয় সেইটো টকা লৈছে, কমিশ্যন লৈছে। সেই কমিশ্যনখিনি তেওঁ ৰাইজৰ পৰা নিছে। তো ৰাইজে বিচৰা নাই যে ৰাইজে তেওঁক আকৌ জিকাই দিব বুলি ৰাইজে বিচৰা নাই। আৰু ইতিমধ্যে আমাৰ যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত যিখিনি আমাৰ মানুহ গেডাৰিং হ'ল, এই মানুহ গেডাৰিং হোৱাত দেখি পেলাই ৰাইজে বহুত উল্লাস হৈছে, উৎসাহ জাগিছে বা ইনস্পিৰেশ্যন পাইছে যে UPPL দলৰ প্ৰাৰ্থী হিচাপে মই ভেৰগাঁও সমষ্টিৰ পৰা জিকি যোৱাটো নিশ্চিত হৈছে। যদি আপুনি UPPLৰ পৰা জয়ী হয় বা যদি BTCত UPPLৰ চৰকাৰ হয়, তেতিয়াহ'লে এই ভেৰগাঁও মহকুমাত কোনবোৰ সমস্যাক আপোনালোকে প্ৰথমে টাৰ্গেট হিচাপে ল'ব? চাওক BTC ধৰক এইবাৰ ইলেকশ্যনত মই যদি জিকি যাওঁ, পোনপ্ৰথমতে মই BTR চুক্তিত যিমানখিনি আমাৰ ভেৰগাঁও চাব ডিভিজনৰ কাৰণে দফা আছে, ধৰক ভেৰগাঁও চাব ডিভিজনখন চুক্তিৰ আধাৰত জিলা হৈ যোৱাৰ কথা। তো জিলা হৈ যোৱাৰ কাৰণে যিখিনি কাম কাজ কৰিব লাগে সেইখিনি কাম কাজ মই প্ৰথমতে কৰিম আৰু চুক্তিৰ আধাৰত যিখিনি চৰকাৰী নোহোৱা ভেঞ্চাৰ স্কুলৰ LP স্কুলৰ পৰা কলেজত লাগে যিটো আমাৰ চুক্তিত লিখা আছে যে চৰকাৰী নোহোৱা স্কুলবিলাকো চৰকাৰী কৰা হ'ব। সেই চৰকাৰী নোহোৱা আমাৰ ভেৰগাঁও চাব ডিভিজনৰ আণ্ডাৰত বহুতখিনি আছে। LP স্কুল আছে, ME স্কুল আছে, হাই স্কুল আছে, কলেজ দুখনকৈ আছে। এই কলেজ দুখন LP স্কুল, ME স্কুলবিলাকক চৰকাৰীকৰণ কৰাৰ কাৰণে মই প্ৰথমতে পদক্ষেপ ল'ম আৰু আমাৰ এই অঞ্চলত যিখিনি নিবনুৱা সমস্যা আছে তেওঁলোকৰ কাৰণে সংস্থাপনৰ ব্যৱস্থা মই নিশ্চিত কৰিম। প্ৰথমেতো মই BTC বাসীলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। ভেৰগাঁও জিলা UPPL 5টা সমষ্টিতে এটা UPPL প্ৰাৰ্থীৰ সুন্দৰ পৰিৱেশ মই দেখিবলৈ পাইছোঁ আৰু সকলো সমগ্ৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। মই 33 নং নুনাই চেৰফাঙৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু 33 নং নুনাই চেৰফাঙৰ ডাঙৰ সমস্যা হ'ল হাতী মানুহৰ সংঘাত। আমি জন্মৰ পৰা দেখা পাই আছোঁ হাতী মানুহৰ সংঘাতত হাতী মৰে, মানুহ মৰে। হাতী মৰিলেও দুখ লাগে, মানুহ মৰিলেও কান্দন এটা সৃষ্টি হয়। কিন্তু এই সমস্যাৰ সমাধান আজিলৈকে BPF চৰকাৰে সমাধান কৰিবলৈ সক্ষম নহ'ল। মোৰ এটাই আশ্বাস, যদি 33 নং ৰাইজে মোক আঁকোৱালি লৈ বিজয় সাব্যস্ত কৰি পঠায়, এইটোতো চিয়'ৰ এণ্ড চাৰ্টেনলি সকলো ৰাইজে আমাৰ আগবাঢ়ি আহিছে। তো মোৰ এটা মেইন
দাবী থাকিব যে BTC গভৰ্ণমেণ্ট সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাই তেখেতৰ জৰিয়তে এই যে BTCৰ উত্তৰে ইমূৰৰ পৰা সিমূৰলৈ যি হাতী মানুহৰ মানে সমস্যা হৈ আছে ইয়াক পাৰ্মানেণ্ট সলিউশ্যন কেনেকৈ কৰিব পাৰি যাতে হাতীও বাচি থাকক মানুহো বাচি থাকক আৰু এটা কথা আছে যোৱা বিগত 17 বছৰ BPF দলে সৰু সুৰা কিছু সমস্যা সমাধান কৰিছে কিন্তু মানে খন্তেকীয়া সমস্যা সমাধান কৰিলে নহ'ব পাৰ্মানেণ্ট সলিউশ্যন সকলো জাতি জনগোষ্ঠী এইটোৱে বিচাৰে পাৰ্মানেণ্ট এটা সলিউশ্যন হ'ব লাগে যেনে জাতি মাটি ভেটি ইয়াত মানে সমস্যা এটা আছে মানে ফৰেষ্ট এৰিয়া শ বছৰৰ পৰা মানুহবিলাক বসবাস কৰি আছে তেওঁলোকে প্ৰত্যেক ব্যক্তিয়ে প্ৰত্যাপৰ্তন পাবলৈ বিচাৰে এইটো হ'ব লাগে আৰু এটা মানে তেওঁলোকৰ এটা মাইনাছ পইণ্ট মই দেখা পাই আছোঁ ৰাইজে জানা বুজা হৈ গৈছে আজিকালি এই আঁঠুৱা কম্বল ছাতি দি মানুহ বুৰ্বক কৰিব নোৱাৰে আৰু যি কথা তেওঁলোকে মানে কামবিলাক কৰি আছে অধিসূচনা জাৰি হোৱা এসপ্তাহ আগত তেওঁলোকে আধাৰশিলা স্থাপন কৰি আছে এইটো আধাৰশিলা তেওঁলোকে 6 মাহ আগতে কিয় নকৰিলে অধিসূচনা জাৰি হোৱাৰ এসপ্তাহ আগতে আধাৰশিলা স্থাপন কৰি আছে এইটো মানুহ ৰাইজক এটা ভেক ভাওনা তেওঁলোকে দেখুৱাই আছে এই স্পষ্ট ৰাইজে বুজি পাইছে এবাৰ সব ৰাইজে মানে পৰিৱৰ্তন বিচাৰি ওলাই আহিছে ভেৰগাঁও জিলাৰ 5টা সমষ্টিতে আমি UPPL প্ৰাৰ্থী 5জনে জয়লাভ কৰি BTC আমি শাসনভাৰ চলাম বুলি বিশ্বাস এটা আছে ধন্যবাদ আমাৰ অলৰেডি BTR চুক্তি হৈ গৈছে আৰু আজি BTR চুক্তিখন ৰূপায়ণ কৰিবলৈ আমি UPPL দলে এইবাৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ এই মানে নিৰ্বাচনত গতিকে আজি ৰাইজে বুজি পাইছে 17 বছৰে BPF চৰকাৰে যি শাসন কৰি তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু যি ভাৰত চৰকাৰ বা অসম চৰকাৰে যিবোৰ ধন দিছিলে তেওঁলোকে সেইবোৰ লুণ্ঠন কৰি আজি হাগ্ৰামা মহিলাৰ দাবে কৈছিলে যে মই এটা মডেল BTC গঠন কৰিম বুলি গতিকে আজি তেওঁলোকে নিজে এজন মডেল আৰু তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু সেইবোৰ সকলো ৰাইজে বুজি পাইছে আৰু বঞ্জাৰ দৈমাৰী ক্ষেত্ৰতো তেনেকুৱাই তেখেতে আজি ৰাইজৰ কি কৰিছে তেখেতে মানে আশ্বাস দিয়ে কাম কৰাটো একো নাই আৰু তেওঁলোকে বিশেষকৈ মানে ৰজাৰ দৰে শাসন কৰি আছে গতিকে তেওঁলোকক উফৰাই পেলাটো মানে আমাৰ দলে অলৰেডি দি টঙালি বান্ধি আমি ৰেডি হৈছোঁ আৰু ৰাইজেও আমাক দলে বলে মানে যোগদান কৰি আমাৰ সক্ৰিয়ভাৱে তেওঁলোকেও এইবাৰ পৰিৱৰ্তনৰ খাতিৰত UPPL দলক আঁকোৱালি লৈছে গতিকে মই সকলো ৰাইজক আহ্বান জনাব বিচাৰোঁ BTR চুক্তি দফা ৰূপায়ণ কৰিবৰ কাৰণে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ যি শাসন চলি আছে এইবোৰ উফৰাই পেলাবলৈ পৰিৱৰ্তনৰ বাবে আমাৰ UPPL দলৰ ট্ৰেক্টৰৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰি আমাৰ এটা নিকা চৰকাৰ গঠন কৰাত আপোনালোকক কৰিবলৈ মই আহ্বান জনালোঁ ধন্যবাদ মানে আমাৰ এইবাৰ BTR চুক্তিত মানে যি ভাৰত চৰকাৰৰ লগত যি BTR চুক্তি হৈ গৈছে আমি বহুত মানে প্ৰতিষ্ঠান অনুষ্ঠান পাবলৈ সক্ষম হৈছোঁ আজি হালিংদুৱাৰ সমষ্টিটো আমি এনেকুৱা ভাৰত চৰকাৰৰ পৰা ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট এইখন পাবলৈ সক্ষম হৈছোঁ আৰু ভাৰত চৰকাৰে আমাক আশ্বাস দিছে আপোনালোকৰ BTR চুক্তি আমি বাস্তৱত ৰূপায়ণ কৰিম ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান যদি লাগে গতিকে হালিংদুৱাৰটো মই এজন প্ৰাৰ্থী হিচাপে মই সেইবোৰ কৰিবলৈ গৈ আছোঁ আৰু মই ৰাইজৰ লগত আলোচনা কৰিম তেখেতসকলক কি লাগে আৰু বিশেষকৈ আমাৰ যি মানে নিবনুৱা সমস্যা গতিকে আজি আমি অনুষ্ঠান প্ৰতিষ্ঠানবোৰ পাবলৈ সক্ষম হৈছোঁ সেই চুক্তিটো ৰূপায়ণ হ'ব লাগে গতিকে আমি সেই তেওঁলোকৰ সমস্যা সমাধান কৰাত আমি সক্ষম হ'ম বুলি আমাৰ আশাবাদী ধন্যবাদ